নমস্কাৰ। আজিৰ ভিডিঅ'টিত মই অগ্নিনাভ বাবাৰ মোৰ জীৱনত ঘটা এটি চমৎকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আচলতে মই বহুত আচৰিত যে সঁচাকৈ এনেকুৱা হয় নেকি, কিন্তু যেতিয়ালৈকে মোৰ লগত যেতিয়া হ'ল তেতিয়াহে মই গম পালোঁ যে এনেকুৱা হ'ব পাৰে। তাৰমানে এনেকুৱা হৈছে যে মোৰ মনটো কেইদিনমান ধৰি অকণমান বেয়া হৈ আছিল। তো বেবী ৰ'বা, মনটো বেয়া হৈ আছিল। বেয়া হৈ থকাৰ কাৰণে মই ভাবিলোঁ যে শিক্ষাবাই এনেকুৱাকৈ ভিডিঅ'ত দিছিলে যে অগ্নিনাভ বাবাৰ কথা মনত ভাবি যদি ফটোখন চাই মানে মনৰ পৰা বিচৰা হয় তেনেহ'লে তেওঁ মনৰ আশা পূৰ কৰে। তো মই ৰ'বা বেবী তো ময়ো তেনেকৈ তেওঁৰ ফটোখন উলিয়াই ল'লোঁ। বাবাৰ ফটোখন উলিয়াই লৈ ফটোখনৰ সন্মুখত মোৰ যিখিনি প্ৰব্লেমছ আছে মই ক'লোঁ। কোৱাৰ আপোনালোকে বিলিভ নকৰিব, 1 ঘণ্টা পিছত মোৰ প্ৰব্লেম ছল্ভ। আই ৱাজ লাইক OMG, কেনেকৈ সম্ভৱ? তাৰপিছত